ডিফুৰ ব্যৱসায় প্ৰতিষ্ঠান ৰয় বেকাৰী ট্ৰেডিং লাইচেন্সৰ সন্দৰ্ভত ইএম প্ৰদীপ ৰংপুৰ চৰকাৰী বাসভৱনৰ কক্ষত যৌথ সংগঠনৰ নেতৃত্বৰে বৈঠক ইএম সকল হাওড়াঘাটত ৰাষ্ট্ৰীয় শিক্ষা দিৱস শৈক্ষিক সজাগতাৰ লক্ষ্যৰে বাহিৰ কৰা হয় বৰ্ণিল শোভাযাত্ৰা ডিফু চহৰত হুকাবহ ঘটনা তিনি সন্তানৰ মাতৃয়ে নিজৰ পাকঘৰতে চিপ লগাই কৰিলে আত্মহনন বিয়পিছে সমগ্ৰ ডিফু চহৰত তীব্ৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্জয়িতা তেৰণপিয়ে এতিয়া আহিছো প্ৰথমটো খবৰলে ডিফুৰ ব্যৱসায় প্ৰতিষ্ঠান ৰয় বেকাৰী ট্ৰেডিং লাইচেন্সৰ সন্দৰ্ভত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপুৰ চৰকাৰী বাসভৱনৰ কক্ষত যৌথ সংগঠনৰ নেতৃত্বৰে বৈঠক কাৰ্যবাহী সদস্যসকলৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপি অমৰ সিং টিছৰে আজি প্ৰায় 4:40 অনুষ্ঠিত হোৱা বৈঠকত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ আলোচনা on behalf of the Government Autonomous Council CM so lam ku thak nang tum chiwa with response asidam lo damom kira yani kichuni basi ator patramom বৈঠকত মিলিত হোৱাৰ আগতে সাংবাদিকৰ আগত কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি বিজয় বেয়ে আলোচনা পজিটিভ হ'ব বুলি ব্যক্ত কৰে কিন্তু কি ধৰণৰ পজিটিভ তাক ছাত্ৰ নেতাগৰাকীয়ে খুলাসা নকৰিলে সাংবাদিকৰ আগত আনহাতে কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপি আৰু অমৰ সিং টিছয়েও ছাত্ৰ নেতাগৰাকীৰ কথাৰ সুৰতে সুৰ মিলাই কয় যে ৰাইজে এই সন্দৰ্ভত নিশ্চিত থকা ভাল যে আলোচনাৰ ফলাফল পজিটিভ হ'ব positif itu sudah bombo, jadi itu ASEM mengalang kita jadi dalam bombo, tapi kalau lebih dari itu kita apa termasuk bom itu kalau kayak berarti withdraw je pan itu alang itu kan lain juga ben itu tambah, tapi positif atau sudah itu, itu anda ke problem pasal itu ada ya. মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আহি পালে সিদ্ধান্ত চূড়ান্ত হ'ব বুলি ব্যক্ত কৰে সাংবাদিকৰ আগত তাৎপৰ্যপূৰ্ণ কথা যে কাৰ্যবাহী সদস্যসকলৰে ছাত্ৰ নেতৃত্বসকল প্ৰকৃততে ভিতৰত কি আলোচনা বা বিলোচনা হৈছিল বা কি ধৰণৰ পজিটিভ হেয়া জানিবলৈ সাংবাদিকসকলক তেওঁলোকৰ আলোচনা চলি থকা অৱস্থাত প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাছিল এনে পৰিপ্ৰেক্ষিতত স্বাভাৱিকতে কি ধৰণৰ পজিটিভৰ কথা ছাত্ৰ সংগঠনৰ নেতৃত্ব বা কাৰ্যবাহী সদস্যসকলে ক'লে তাক অনিশ্চিত ধাৰণা থাকি গ'ল ৰাইজৰ মনত আৰু এক ব্যৱসায় প্ৰতিষ্ঠানৰ ভুল বা ত্ৰুটিক লৈ সমস্ত ডিফু বজাৰ অনিৰ্দিষ্ট বন্ধ কৰি দিয়া সন্দৰ্ভত দেশ তথা সমাজৰ মেৰুদণ্ড ধাৰাক ছাত্ৰ সংগঠনে কোন দিশৰ পৰা ন্যায়সংগত অথবা যুক্তিযুক্ততা দেখিলে তাকে লৈ জিলা বহু সচেতন মহলৰ মাজত সৰব আলোচনা কৰা পৰিলক্ষিত হৈছে সমগ্ৰ দেশৰ লগতে সংগতি ৰাখি কাৰ্বি আংলং জিলাৰ হাওড়াঘাটৰ অক্কেৰেঙতো শনিবাৰে দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয় ৰাষ্ট্ৰীয় শিক্ষা দিৱস স্বাধীন ভাৰতৰ প্ৰথমজন শিক্ষা মন্ত্ৰী তথা স্বাধীনতা সংগ্ৰামী মৌলানা আব্দুল কালাম আজাদৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি আয়োজিত এই শিক্ষা দিৱসৰ উপলক্ষে অক্কেৰেং লাহিৰাম ৰংহাং প্ৰাথমিক বিদ্যালয় প্ৰাংগণত সৰ্বশিক্ষাৰ অভিযান হাওড়াঘাট ব্লক পৰ্যায়ত আয়োজন কৰা এই দিৱসটি পুৱা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে সৰ্বশিক্ষা অভিযানৰ হাওড়াঘাটৰ ব্লকৰ MIS পিংকু বৰাই আমাৰ সৰ্বশিক্ষা হাওড়াঘাট ব্লকৰ অধীনত এজ পাৰ গাইডলাইন আমাৰ যেটো নেশ্যনেল এডুকেশ্যন ডে 11 নৱেম্বৰ আমি পালন কৰা হৈছে সো এই গাইডলাইনৰ মতে আমি হাইলি ড্ৰপ আউট এৰিয়া হিচাপে
আমি অক্ৰেং ক্লাষ্টাৰৰ অক্ৰেং এলাৰ ইংলিছ LP স্কুলত আমি দিনজোৰা কাৰ্যসূচীৰে আমি ইয়াত পালন কৰিছোঁ ইয়াতে আমি মৌলানা আবুল কালাম আজাদৰ বাৰ্থ এনিভাৰ্চাৰী হিচাপে আমি তেখেতক সোঁৱৰণ কৰিছোঁ আৰু দিনজোৰা কাৰ্যসূচী আছে বিভিন্ন প্ৰতিযোগিতা আছে ছাত্ৰ ছাত্ৰীৰ মাজত সো এইখিনি আৰু পৰৱৰ্তী সময়ত ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন ৰচনা আদি বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰা হয় ইপিনে বিয়লি বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অকেৰেং লাহিৰাম ৰংহাং প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বাবু টকবিৰ পৌৰহিত্যত অনুষ্ঠিত হয় বঁটা বিতৰণী আৰু মুকলি সভা বিদ্যালয়খনৰ প্ৰধান শিক্ষক কমল বৰাই আঠধৰা সভাত কেইবাজনো শিক্ষাবিদ আৰু বিশিষ্ট ব্যক্তিয়ে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে হাওড়াঘাটৰ পৰা গৌতম চন্দাৰ ৰিপৰ্ট কাট নিউজ ডিফু চহৰত সংঘটিত শোকাবহ ঘটনা তিনি সন্তানৰ মাতৃয়ে নিজৰ পাকঘৰতে চিপ লগাই কৰিলে আত্মহনন শোকাবহ ঘটনাটোৰ খবৰ নিচেই পুৱাতে বিয়পি পৰাৰ লগে লগে তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে সমগ্ৰ ডিফু চহৰ ৰাবিয়া বেগম নামৰ বয়স ৩৬ মহিলাগৰাকীয়ে নিজৰ স্বামীৰ সৈতে তিনি সন্তানক এৰি কি কাৰণতনো আত্মহননৰ দৰে চূড়ান্ত পথ বাছি ল'ব লগা হ'ল ডিফু আৰক্ষী থানাৰ অন্তৰ্গত দেৱান বস্তিৰ নিবাসী মইনুল হকৰ পত্নী ৰাবিয়া বেগম তিনিটা মৰম লগা সন্তানৰ মাতৃ তেওঁ ঘটনাৰ বিৱৰণী মতে যোৱা শেষ নিশা প্ৰায় 2:30 বজাত মহিলাগৰাকীৰ স্বামী মইনুল হকে প্ৰস্ৰাৱ কৰিবলৈ বুলি বাহিৰলৈ ওলাওতে তেওঁলোকৰ পাকঘৰৰ লাইট জ্বলি থকা প্ৰত্যক্ষ কৰে নিশা হোৱাৰ আগতে বন্ধ কৰি দিয়া লাইট এইদৰে জ্বলি থকা প্ৰত্যক্ষ কৰাত মইনুল হকে কিবা অজান সন্দেহত ৰান্ধনী ঘৰলৈ যায় আৰু ৰান্ধনী ঘৰত পত্নী ৰাবিয়াৰক চিপ লৈ ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ঘটনাটো এইদৰে প্ৰত্যক্ষ কৰাৰ লগে লগে মইনুলে ওচৰৰ বাকি সদস্যসকলক ঘটনাৰ বিষয়ে অৱগত কৰে খবৰ পোৱাৰ লগে লগে চাৰিওফালে হোৱা পৰিস্থিতিৰ সৃষ্টি হয় এই সন্দৰ্ভত আমাৰ কাট নিউজৰ সাংবাদিকৰ আগত মৃতা ৰাবিয়া বেগমৰ স্বামী মইনুল হকি কি ক'লে শুনক ৰাতি উঠিলে পেচাব কৰিবলৈ ঠিক 2:30 বজাত উঠি পেলাই দেখিছোঁ মোৰ ঘৰত লাইট জ্বলি আছে লাইট জ্বলাৰ পিছত মই চালোঁ যে মোৰ বুঢ়ীৰ ক'ত গ'ল মই চালোঁ বিচনাত নাই ল'ৰাটোৰ ওচৰত গৈ চালোঁ তাৰ পালিঙতো নাই পিছত মই পাকঘৰত মাথা মাৰি পেলাই চাইছোঁ দেখোন যে সি ফাঁচি লৈ আছে হয় স্বামী মইনুলে কোৱা মতে ৰাবিয়াৰ সৈতে তেওঁৰ কোনো মনোমালন্য বা কাজিয়া কেতিয়াও হোৱা নাই দুয়োৰে মাজত আছিল বহুত মিলাপ্ৰীতি মাৰপিট দূৰৰে কথা এপাত চৰু মৰা নাই মুঠৰ ওপৰত স্বামী মইনুল হকৰ মতে সুখী দাম্পত্য জীৱন কিন্তু এইখিনিতে প্ৰশ্ন হয় তিনিটাকৈ সন্তানৰ মাতৃয়ে সন্তানৰ মুখ এৰি এইদৰে আত্মহননৰ দৰে দুখজনক পথ বাছি ল'লে কিয় যি কি নহওক ঘটনাৰ সম্পৰ্কে অৱগত হোৱাৰ লগে লগে দণ্ডাধীশসহ আৰক্ষীৰ দল মইনুল হকৰ বাসভৱনত উপস্থিত হয় আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰা হয় নীলিপ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চকীহলাত 11 নৱেম্বৰত খেতিয়ক ৰাইজৰ মাজত আলুৰ বীজ বিতৰণ কৰিলে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ সদস্য তথা নীলিপ পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি পবিত্ৰ ৰংপিয়ে কাৰ্বি আংলং জিলা কৃষি বিভাগৰ পৰা বিতৰণ কৰা হয় আলুৰ বীজ উল্লেখ্য আলুৰ বীজ বিতৰণৰ উপলক্ষে আয়োজিত সভাত বিভাগীয় কৰ্মী অলিভ টিমুং নীলিপ পৰিষদীয় সমষ্টিৰ বিজেপি মণ্ডল সভাপতি প্ৰদীপ ভাংজো পূব কাৰ্বি আংলঙৰ মাইনৰিটি মৰ্চা এলিছন টিমুং প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছো চমু বাণিজ্যিক বিৰতি Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items.
হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017. You will get permanent L'Oreal hair straightening and hair smoothing at Rs 2,500 to Rs 3,500 for any length. 10% of discount on every facial and L'Oreal hair spa. One beautiful package of L'Oreal hair spa, manicure and Sahanage normal facial only Rs 1,190. Girls, hurry up! The offer is limited. Rupsana Boro Revealing Beauty Parlor RH Complex near ITBI Bank. For more details, contact Rupsana Boro 9132858038 or 9957170867. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে এতিয়া আগবাঢ়িছো পৰৱৰ্তী অংশলে হয় ডিফু চহৰৰ প্ৰধান বজাৰখন অনিৰ্দিষ্ট বন্ধ ঘোষণাৰ মাজতে প্ৰধান বজাৰৰ সমীপৱৰ্তী আন এলেকাত সন্ধিয়াত বহা দৈনিক বজাৰত লাগিছে গ্ৰাহকৰ ভিৰ চাওক এয়া ডিফু মাজা পথৰ কাষত ৰংখেলানত সন্ধিয়া বহা দৈনিক বজাৰ দৈনন্দিন অত্যাৱশ্যকীয় সামগ্ৰী তথা শাক-পাচলি ক্ৰয় কৰা গ্ৰাহকৰ সংখ্যাই বজাৰৰ পট্টিত বীৰ দি বাট নোপোৱা অৱস্থা হৈছে নহবই বা কিয় দৈনন্দিন শাক-পাচলিৰ লগতে মাছ বা মাংস কম নহলে পৰিয়ালৰ সৰু সৰু শিশুসকল মানে কেনেকৈ লৰা ছোৱালীৰ কথা বাদেই ডাঙৰৰো মাংস বা মাছৰ জোলকণ নহলে ডিংলৈ ভাত নোযোৱা অৱস্থা হয় ভালকৈ মন কৰক গ্ৰাহকসকলৰ গাড়ী মটৰেৰে পট্টিৰ কিমান অভাৱনীয় যানজঁট সৃষ্টি হৈছে তাৰ মাজে মাজে পথচাৰীৰ সংখ্যাৰোতো অভাৱ নাই এনে অৱস্থাৰে আৰু কেইদিনমান চলিব লাগিলে অঞ্চলটোৰ বজাৰ এলেকাত পুতি দুৰ্গন্ধময় হোৱাৰ আশংকা কৰিছে একাংশ ৰাইজে উল্লেখ্য এই সুযোগতে বিক্ৰেতাসকলে গ্ৰাহকৰ মজবুৰিৰ পুৰা সুবিধা আদায় কৰা বুলিও গ্ৰাহক ৰাইজৰ মাজত চৰ্চিত হৈছে একোটা 10 টকা মূল্যৰ ৰঙালাওৰ দাম হৈছে 20 টকা শাক মুঠিৰ মূল্যও হৈছেগে 10 টকাৰ পৰা 20 টকা মুঠতে ডিফুৰ প্ৰধান বজাৰ ছাত্ৰ নেতাসকলে বন্ধ কৰি দিয়াৰ ৰংখেলান দৈনন্দিন বজাৰৰ সামগ্ৰীৰ মূল্য হৈছে জুই চাই দাম এই জুইত দহন হ'বলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজ সাধাৰণ ৰাইজৰ প্ৰশ্ন এনে জুইত ৰাইজে আৰু কিমান দিন দহিব লাগিব এইবাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত হৈছে কাৰ্বি আংলঙৰ হাওৰাঘাটত সংশ্লিষ্ট উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তাৰ সন্দেহজনক ভূমিকাৰ বাবে এতিয়া নিৰ্মাণ কাৰ্যত জড়িত ৰাজমিস্ত্ৰীয়ে উঠি ৰজা বহি ৰজা বিভাগীয় বিষয়াৰ জ্ঞাতহাৰে সংশ্লিষ্ট ৰাজমিস্ত্ৰীসকলে এতিয়া পালন কৰিছে মধ্যভোগী দালালৰো ভূমিকা কাৰ্বি আংলঙত এইবাৰ প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস নিৰ্মাণৰ নামত চূড়ান্ত অনিয়ম চৰকাৰৰ আবণ্টিত ধনৰ প্ৰতিটো কিস্তিত কনিষ্ঠ অভিযন্তাৰ নামত ক্ৰমে 1000 আৰু 500 টকাকৈ মুঠ 2500 টকা কমিছন সংগ্ৰহৰ ফন্দি ৰাজমিস্ত্ৰীৰ জৰিয়তে ইতিমধ্যে প্ৰথম কিস্তিৰ বাবদ সংগ্ৰহ 1000 টকা কনিষ্ঠ অভিযন্তা ৰাজেশ তামাঙৰ ছত্ৰছায়াত চলিছে লুণ্ঠন ৰাজ মধ্যভোগী দালালৰ ভূমিকাত সংশ্লিষ্ট ৰাজমিস্ত্ৰী হাবেৰ দোকানৰে গোপন বুজাবুজিৰে পৰিমাণত কম আৰু নিম্ন মানদণ্ডৰ সামগ্ৰীৰে গৃহ নিৰ্মাণৰ গুৰুত্বৰ অভিযোগ হিতাধিকাৰীৰ আৰু
তাৰপৰা এইবিলাকে কৈছে মানে ট্ৰান্সফাৰ কৰি দিলোঁ। এতিয়া আকৌ টকা সোমাইছে নাই? এতিয়া বৰ্তমান এতিয়া ৭৭,০০০ ৭৮,০০০ বুলি সোমাইছে বুলি শুনা পাই আছোঁ। তাৰপিছত এতিয়া কি ঘৰ বনাব? আমাৰ লগত দুখীয়া মানুহ ঘৰটো একদম ফটাফট হ'বই লাগে। আমাৰ লগে কি ঘৰ নহ'ব বুলি আশা কৰিছে নেকি? ঘৰ মানে 6 মাহ নহয় 3 মাহৰ ভিতৰত হ'লে ভাল। আমাৰ লগ দুখীয়া মানে আমাৰ লগ ঘৰ হ'ব লাগে। এতিয়া বনাব পৰা নাই কিয়? বনাব পৰা নাই পইচা এতিয়া বেংকত আছে, উঠা নাই। এতিয়া মানে আমাৰ মিস্ত্ৰীকেইটা কৈ আছে মানে হাৰ্ডৱেৰ দোকানত মানে এই ৭৭,০০০ গোটেইটো মানুহ ভৰাই দিব লাগে, বুজিছে? তেতিয়া মিস্ত্ৰী কৰাব আৰু হাৰ্ডৱেৰ দোকান এই কৰাব। খোকন নাম এই জায়গাটোৰ নাম কি? এই জায়গাটাৰ নাম হলো উত্তৰ বাৰুৰ কালিবাৰী। প্ৰথম আপুনি কিমান টকা পাইছে? ফাৰ্ষ্টত পাইছোঁ ৩২,৫০০। ৩২,৫০০। ঘৰ হৈছে নে নাই আপোনাৰ? ক'ত হৈছে মানে খালি ভিটা লেভেল হৈছে আৰু এতিয়া গাঁত পৰি আছে, মাটি ভৰাব লাগে। পইচাটো আপুনি নিজে উঠাইছে নে কোনে উঠাইছে? না পইচা আমি নিজে উঠা নাই। কোনে উঠাইছে? পইচা আমি হাৰ্ডৱেৰ দোকানী একাউণ্টত মানে ট্ৰান্সফাৰ কৰি দিছে। ট্ৰান্সফাৰ কৰি দিব লাগে বোলে, কৰি লৈ গ'ল সিহঁতে। কোনে কৈছে কৰিব লাগে বুলি? কোনে কৈছে? হেৰি কৈছে, মিস্ত্ৰী মিহিৰে কৈছে। হয়, ঠিকেই শুনিছে আপুনি। কাৰ্বি আংলং জিলাৰ হাওৰাঘাট উন্নয়ন খণ্ডৰ অধীনস্থ উত্তৰ বৰবিল অঞ্চলৰ কালিবাৰী, কণ্টাইবাৰী, কমাৰ বস্তি আদি গাঁৱত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এটা হিতাধিকাৰীসকলৰ নিজ বাৰীৰ মাটিত প্ৰথম কিস্তিৰ ধন ৩২,৫০০ টকাৰে নিৰ্মাণ কৰা প্ৰস্তাৱিত গৃহৰ ভেটি তথা ফাউণ্ডেশ্যন। কিন্তু প্ৰথম কিস্তিৰ সমুদায় ধন হিতাধিকাৰীৰ বেংক একাউণ্টৰ পৰা দোকানৰ বেংক একাউণ্টলৈ ট্ৰান্সফাৰ কৰা হৈছে জনৈক কনিষ্ঠ অভিযন্তা আৰু ৰাজমিস্ত্ৰীৰ নিৰ্দেশত, য'ৰ পৰা কনিষ্ঠ অভিযন্তাৰ নামত হাৰ্ডৱেৰ দোকানীয়ে ৰাজমিস্ত্ৰীৰ সহযোগত কাটি ৰাখে ১,০০০কৈ টকা। হিতাধিকাৰীসকলৰ পৰা আগতীয়া ধন লৈ ৰাজমিস্ত্ৰীয়ে গোপন বুজাবুজি কৰি পৰিমাণত কম আৰু নিম্নমানৰ সামগ্ৰী যোগান দিয়াৰো গুৰুতৰ অভিযোগ তুলিছে সংশ্লিষ্ট হিতাধিকাৰীয়ে। এইদৰে হিতাধিকাৰীৰ বেংক একাউণ্টত সোমোৱা দ্বিতীয় কিস্তিৰ ধন ৭৮,০০০ টকা পুনৰ ৰাজমিস্ত্ৰী আৰু কনিষ্ঠ অভিযন্তাগৰাকীয়ে নিজে বাছনি কৰা হাৰ্ডৱেৰ বেংক একাউণ্টত একেলগে ট্ৰান্সফাৰ কৰি দিয়াৰ বাবে অহৰহ হেঁচা প্ৰয়োগ কৰি আছে মিস্ত্ৰীজনে। ইয়াকে লৈ অঞ্চলটোৰ হিতাধিকাৰীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। হিতাধিকাৰীৰ ক্ষোভ শুনক তেওঁলোকৰ মুখৰে। মেস্তরিরা কইছে যে কি যেন টাকা ট্রান্সফার দিতে লাগে, তখন হেরা দিনে আমরা একদিনও কই না। একদিন আজকে আয়া হেরা রাত্রে আইসে ৮টার সময়, তখন আমরা কেউ ঘরে আসি কেউ ঘরে নাই। সে কইছে যে ফরমে সই দিতে লাগবে। তখন হার্ডওয়ার দোকানিও আইলো, মেস্তরিও আইলো, দুইজন আইলো। দুইজন আইয়া রাত্রে ৮টার সময় হেরা আমাকে সই নিছে উদ্র ফরমে এই টাকাটা দেওয়ার লাগে। তখন হেরা দিনে আয়ালো যাক আমরা অফিন দিমু, রাত্রে কেন আইসে হেরা সই লাগে। মানে এই যে আপনার যে ৩২,৫০০ টাকা হয়েছে, আপনি হিসাবটা জানেন না নাই কই কেমনে খরচ হয়েছে? কেমনে খরচ হয়েছে এই যে এখানে লিখে দিছে, হে আমার আর কিছু হিসাবে দিছে না। এটা এখানে দিছে সবগুলো। পিছে এই সকল ৰাজমিস্ত্ৰী কিংবা তথাকথিত হাৰ্ডৱেৰ দোকানী। দুৰ্নীতি অনিয়মৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ শূন্য সহনশীলতা নীতিৰ পিছতো প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত বিষয়া কৰ্মচাৰী এনে কমিছন ৰাজ তথা মিস্ত্ৰী আৰু হাৰ্ডৱেৰ দোকানৰ দৌৰাত্মৰ ৰহস্য কি? সচেতন ৰাইজে এই অনিয়মৰ নিৰপেক্ষ তদন্ত দাবী কৰিছে। হাওৰাঘাটৰ পৰা গৌতম চন্দাৰ ৰিপৰ্ট, কাট নিউজ। অসম মেঘালয় সীমান্তৰ সেউজীয়া পাহাৰৰ পাতদেশ উমৰো। পশ্চিম কাৰ্বি আংলঙৰ প্ৰধানকৈ নেপালী বসতি অঞ্চল। এই উমৰোলৈ প্ৰতি বছৰে শীতৰ আগমনৰ লগে লগে আগমন হৈ পৰিভ্ৰমী চৰাই আমোৰ পেলিকান। সাইবেৰিয়াৰ পৰা আহি উত্তৰ পূৰ্বাঞ্চল নাগালেণ্ডত প্ৰথমে প্ৰৱেশ কৰে। তাৰ পিছত ডিমা হাছাৰ জাতিংগালৈ যায় চৰাইজাক। জাতিংগাৰ পৰা আহি উপস্থিত হয় পশ্চিম কাৰ্বি আংলঙৰ এই সেউজীয়া প্ৰকৃতিৰ ৰম্য কাননত। চাওঁ আহক বৈঠালাংছৰ পৰা জাচান ইংহিৰ এই সুন্দৰ প্ৰতিবেদন। উমৰোলৈ শিলদল ভাঙি উৰি অহা জাক জাক আমোৰ পেলিকান। চাওক ভ্ৰমণ পিয়াসী চৰাইজাকে কেনেদৰে নীলা আকাশৰ মাজেৰে
জাক পাতি উৰি আহিছে উমৰুলৈ। চৰাইজাক পুৱাৰ পৰা দিনৰ দিনটো বিভিন্ন স্থানত উৰি ফুৰে আৰু ৰাতি হলে গাঁও কেইখনত থকা ওখ গছজোপা সমূহলৈ ঘূৰি আহে। নিশাটো গছ কেইজোপাত কটায় আৰু পুনৰ পুৱা হলেই খাদ্যৰ অনুসন্ধানত বিভিন্ন স্থানলৈ উৰি গুচি যায় অতিথি চৰাইজাক। কেইদিনমান এনেদৰে উমৰুৱাখীৰ আতিথ্যত থাকি পুনৰ হয়তো উৰি গুচি যাব অন্য ঠাইলৈ। আজিৰ বাতৰি ইমানতে সামৰিছো। মই সঞ্জয়িতাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো। ধন্যবাদ।